আজি এই পবিত্ৰ আৰু শুভ মুহূৰ্তত পৰম পূজ্য স্বামী ৰামদেৱৰ সান্নিধ্যত যে 8টা প্ৰাণায়ামৰ অভ্যাস আছে, এই 8টা প্ৰাণায়ামৰ অভ্যাস আজি কৰিবলৈ ওলাইছোঁ। এই 8 প্ৰাণায়ামৰ নীতি নিয়ম বিধি এই গোটেইখিনি সম্পূৰ্ণভাৱে আপোনালোকৰ আগত দিয়াৰ বাবে ইয়াত পবিত্ৰ স্থানত আৰম্ভণি কৰিছোঁ। আৰম্ভণিতে 3বাৰ ওমকাৰ ধ্বনি উচ্চাৰণ, পদ্মাসন, সুখাসন, সিদ্ধাসন, যিকোনো এটা আসনত বহি তৰ্জনী আৰু বুধাংগুলি লগ লগাই ধ্যানৰ মুদ্ৰাত ৰাখি আহক দীঘলকৈ 3বাৰ ওমকাৰ ধ্বনি উচ্চাৰণ কৰোঁ। গায়ত্ৰী মহামন্ত্ৰ। ওম ভূৰ্ভুবঃ স্বাহা তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। মহামৃত্যুঞ্জয় মন্ত্ৰ। ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমেব বন্দনা মৃত্যুৰ্মুচ্যমামৃতাৎ। ওম সহনা ভৱতু সহনা ভুনাক্তু সহ বীৰ্যং কৰ্বাৱহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাৱহৈ। ওম असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युर्मा अमृतं गमय। ओम शांति शांति शांतिः। তো 8 প্ৰাণায়ামৰ ভিতৰত আজি আৰম্ভণিতে প্ৰথম প্ৰাণায়াম ভস্ত্ৰিকা প্ৰাণায়াম আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই ভস্ত্ৰিকা প্ৰাণায়ামৰ নিয়ম হ'ল 8 ছেকেণ্ডত দীঘলকৈ উশাহটো ল'ম আৰু 8 ছেকেণ্ডত দীঘলকৈ উশাহটো এৰি দিম। 3 মিনিটৰ পৰা 5 মিনিট সময়লৈকে এই প্ৰাণায়ামৰ অভ্যাস কৰা হয়। আহক আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰাণায়াম ভস্ত্ৰিকা প্ৰাণায়াম 3 মিনিটৰ পৰা 5 মিনিট সময়।
এই প্ৰাণায়াম কৰাৰ পৰা ইয়াৰ উপকাৰিতা হৈছে বিশেষকৈ চৰ্দিজনিত সমস্যা, শ্বাস প্ৰশ্বাসজনিত সমস্যা, এলাৰ্জি ৰোগ, হাঁফানি ৰোগ, হৃদয় ৰোগ, হাৰ্টৰ সমস্যা নিৰাময় কৰাৰ কাৰণে আটাইতকৈ উত্তম প্ৰাণায়াম হৈছে ভস্ত্ৰিকা প্ৰাণায়াম। গতিকে আজিৰ এই আৰম্ভণিতে আমি ভস্ত্ৰিকা প্ৰাণায়ামৰ অভ্যাস কৰিলোঁ। ইয়াৰ পিছত আমি দ্বিতীয় প্ৰাণায়াম কপালভাতি আৰম্ভ কৰিম। কপালভাতি প্ৰাণায়ামৰ নিয়মটো হৈছে 1 ছেকেণ্ডত এবাৰ শ্বাসটো উলিয়াই দিয়াৰ কাৰণে যত্ন কৰিম। পেটত সামান্য ঝটকা হ'ব আৰু 1 ছেকেণ্ডত শ্বাসটো আমি বাহিৰলৈ উলিয়াই দিম। আৰু এই প্ৰাণায়ামৰ সময় হৈছে 10 মিনিটৰ পৰা 15 মিনিট সময়। আহক চবেই দ্বিতীয় প্ৰাণায়াম কপালভাতি আৰম্ভ কৰোঁ। আৰু কপালভাতি প্ৰাণায়াম কৰাৰ আগতে ইয়াৰ সাৱধানতাখিনি জানি লোৱাৰ প্ৰয়োজন। কপালভাতি প্ৰাণায়াম বিশেষকৈ মহিলাসকলৰ মাহেকীয়া হোৱাৰ 5-6 দিন সময় এই প্ৰাণায়ামৰ অভ্যাস বন্ধ ৰাখিব। দ্বিতীয়তে গৰ্ভৱতী মহিলাসকলে বা প্ৰেগনেঞ্চিৰ সময়ত 9 মাহলৈকে কপালভাতি প্ৰাণায়ামৰ অভ্যাস বন্ধ ৰাখিব। আৰু তৃতীয়তে যিসকল ব্যক্তিৰ অপাৰেশ্যন হৈছে তেখেতসকলে 9 মাহ বা 1-1.5 বছৰলৈকে বা যিবিলাকৰ মেজৰ অপাৰেশ্যন আছে তেখেতসকলে 2 বছৰ পৰ্যন্ত কপালভাতি প্ৰাণায়ামৰ অভ্যাস বন্ধ ৰাখিব। আৰু ইয়াৰ লগতে অন্য এটা কথা হৈছে যিবিলাক ব্যক্তিৰ হাৰ্টৰ সমস্যা বা উচ্চ ৰক্তচাপ ৰোগত ভুগি আছে তেখেতসকলে প্ৰায় 3 ছেকেণ্ডত শ্বাসটো উলিয়াই দিয়াৰ কাৰণে যত্ন কৰিব। গতিকে আমি কপালভাতি প্ৰাণায়াম 3টা পদ্ধতিত কৰিব পাৰোঁ: উত্তম গতি, মধ্যম গতি আৰু সামান্য গতিৰে। আহক আজি আমি দ্বিতীয় প্ৰাণায়ামৰ অভ্যাস কৰোঁ, কপালভাতি প্ৰাণায়াম। কপালভাতি প্ৰাণায়ামৰ উপকাৰিতা হৈছে বিশেষকৈ উদৰজনিত ৰোগ বা পেট সম্বন্ধীয় ৰোগবিলাক নিৰাময় কৰে। পেট সম্বন্ধীয় ৰোগৰ ভিতৰত কিডনীজনিত সমস্যা, লিভাৰৰ সমস্যা, গলব্লাডাৰ, এপেণ্ডিক্স, গেছৰ সমস্যাৰ পৰা আৰম্ভ কৰি সমস্ত শৰীৰৰ 99% বেমাৰ নিৰাময় কৰাৰ একমাত্ৰ প্ৰাণায়াম হৈছে কপালভাতি প্ৰাণায়াম। আৰু কপালভাতি প্ৰাণায়ামৰ পৰা বিশেষকৈ মুখমণ্ডলৰ উজ্জ্বলতা আহে, ব্ৰাইটনেছ আহে। আৰু কপাল মানে হৈছে মুখমণ্ডল আৰু ভাতি মানে পোহৰ, শোভা, দীপ্ত আভা। গতিকে কপালভাতি প্ৰাণায়ামে আমাৰ শৰীৰৰ সমস্ত ৰোগ ব্যাধি যন্ত্ৰণা মুক্ত কৰিব পাৰে। গতিকে এই প্ৰাণায়ামৰ সময় হৈছে 10 মিনিটৰ পৰা 15 মিনিট সময়। আৰু যিবিলাক ৰোগী ব্যক্তি আছে তেখেতসকলে 20 মিনিটৰ পৰা আধা ঘণ্টালৈকে এই প্ৰাণায়ামৰ অভ্যাস কৰিব পাৰে। ওম কৃষ্ণ।
ইয়াৰ পিছত আমি তৃতীয় প্ৰাণায়ামৰ অভ্যাস কৰিম। তৃতীয় প্ৰাণায়ামটো হৈছে বাহ্য প্ৰাণায়াম। বাহ্য প্ৰাণায়ামটো কেনেকৈ কৰে আৰম্ভণিতে ইয়াৰ নিয়মখিনি আমি জানি লওঁ আহক। সম্পূৰ্ণ পেটৰ ভিতৰৰ পৰা শ্বাসটো উলিয়াই দি তিনিটা বন, মূল বন, উদীয়ন বন, জলন্ধৰ বন। মূল দুৱাৰ যিটো গুহ্য দ্বাৰ, যিটো পায়খানাৰ দুৱাৰ, সেইটো ওপৰলৈ টানি আনিম। উদীয়ন পেটটো সামান্য চেপেটা কৰি ভিতৰৰ ফালে লৈ যাম আৰু জলন্ধৰ ডিঙিটো অলপ সময় বন্ধ কৰি ৰাখিম। গতিকে ত্ৰিবন্ধকযুক্ত বাহ্য প্ৰাণায়াম বুলি কোৱা হয়। ইয়াৰ নিৰ্দিষ্টকৈ 3 পৰা 5 বাৰ অভ্যাস কৰা যায়। আহক আমি আজি তৃতীয় প্ৰাণায়ামটো অভ্যাস কৰোঁ, বাহ্য প্ৰাণায়াম। তো তৃতীয় প্ৰাণায়ামৰ লাভ বা উপকাৰিতাবোৰ হৈছে বাহ্য প্ৰাণায়ামৰ পৰা বিশেষকৈ পাইলছজনিত সমস্যা, কেঁচুমূৰীয়া ৰোগ, অৰ্চ ৰোগৰ পৰা নিৰাময় পোৱা যায়। কুণ্ডলিনী জাগৰণ হয়, ব্ৰহ্মচৰ্য বীৰ্য লাভ হয় আৰু বিশেষকৈ মাহেকীয়াৰ সমস্যাবিলাকো নিৰাময় হয় এই প্ৰাণায়ামৰ পৰা। স্বপ্নদোষ, ধাতুজনিত সমস্যাও নিৰাময় হয় বাহ্য প্ৰাণায়াম কৰিলে। আৰু এই প্ৰাণায়ামৰ কিছুমান সাৱধানতা আছে, বিশেষকৈ যিসকলৰ হৃদয় ৰোগ আছে, হাৰ্টৰ সমস্যা আছে, তেখেতসকলে জলন্ধৰ বন্ধ কৰিব নালাগে। আৰু যিসকল ব্যক্তি পেটৰ অপাৰেশ্যন আছে বা শৰীৰৰ যিকোনো জেগাত অপাৰেশ্যন আছে, তেখেতসকলে অন্ততঃ 1-1.5 বছৰলৈকে এই প্ৰাণায়ামৰ অভ্যাস কৰিব নালাগে। তো বাহ্য প্ৰাণায়াম ইমানতে সম্পন্ন কৰিছোঁ। ইয়াৰ পিছত চতুৰ্থ প্ৰাণায়াম হৈছে উজ্জয়ী প্ৰাণায়াম। তো উজ্জয়ী প্ৰাণায়ামটো কেনেকৈ কৰে আহক নিয়মখিনি আৰম্ভণিতে শিকি লওঁ আৰু সময়। উজ্জয়ী প্ৰাণায়ামটো হৈছে ডিঙিটো ভিতৰলৈকে আংকুচন কৰি চেপি ধৰি শ্বাসটো ভিতৰলৈকে টানি নিম আৰু গলত এটা শব্দৰ উৎপত্তি হ'ব। যেনেকৈ মন্দিৰত শংখ বজোৱা হয়, ঠিক তেনেদৰে এটা শব্দ ভিতৰৰ পৰা ওলাই আহিব। তো আহক এই প্ৰাণায়ামৰ অভ্যাস 3 পৰা 5 বাৰলৈকে কৰা হয়। তো আৰম্ভ কৰিছোঁ চতুৰ্থ প্ৰাণায়াম, উজ্জয়ী প্ৰাণায়াম। এই প্ৰাণায়ামৰ আৰু এটা নিয়ম হ'ল, আমি যেতিয়া শ্বাসটো টানি গলটো আংকুচন কৰি চেপি ধৰি শব্দটো উৎপত্তি হ'ব আৰু অন্তিমত আমি জলন্ধৰ বন্ধ কৰি কিছু সময় শ্বাসটো বাহিৰত উলিয়াই বন্ধ কৰি ৰাখি দিয়াৰ চেষ্টা কৰিম আৰু অন্তিমত সোঁ নাক বন্ধ কৰি
বাওঁ নাকেৰে শ্বাসটো এৰি দিম। আহক আৰু দুবাৰ এই প্ৰাণায়ামৰ অভ্যাস কৰোঁ। অন্তিমবাৰ আকৌ আৰম্ভ কৰিছোঁ। চতুৰ্থ প্ৰাণায়ামটোৰ লাভালাভ হৈছে বিশেষকৈ ডিঙিৰ ৰোগ। ডিঙিৰ ৰোগৰ ভিতৰত থাইৰয়ডজনিত সমস্যা, টনচিলজনিত সমস্যা, ফেৰেঞ্জাইটিছ, লেৰেঞ্জাইটিছৰ পৰা আৰম্ভ কৰি সমস্ত গলৰ ৰোগ নিৰাময় কৰে এই প্ৰাণায়ামে। কণ্ঠস্তৰ সুমধুৰ হয় আৰু ল'ৰা ছোৱালীসকলৰ যিবিলাকৰ মাতবিলাক ফুটি নাহে, স্পষ্ট নহয়, তেখেতসকলৰ কাৰণেও আটাইতকৈ উত্তম প্ৰাণায়াম উজ্জয়ী প্ৰাণায়ামটো। আৰু এই প্ৰাণায়ামৰটো সাৱধানতা আছে, বিশেষকৈ যিসকলৰ যদি গলৰ কোনো অপাৰেশ্যন হৈছে তেখেতসকলে এই প্ৰাণায়ামটোৰ অভ্যাস 1-2 বছৰলৈকে কৰিব নালাগে। তো ইয়াৰ পিছত আমি পঞ্চম প্ৰাণায়ামলৈ আহিছোঁ। পঞ্চম প্ৰাণায়ামটো হৈছে অনুলোম বিলোম প্ৰাণায়াম। তো এই অনুলোম বিলোম প্ৰাণায়ামৰ নিয়ম আৰু সময় এইখিনি কথা আমি আৰম্ভণিতে জানি লওঁ। অনুলোম বিলোম প্ৰাণায়ামটো আৰম্ভণিতে সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে দীঘলকৈ উশাহটো টানিব লাগে। আকৌ বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে দীঘলকৈ উশাহটো উলিয়াই দি পুনৰ সোঁ নাকেৰে আকৌ দীঘলকৈ উশাহটো টানি বাওঁ নাকে এৰি দি এনেকৈ একাদিক্ৰমে 5 মিনিটৰ পৰা আৰম্ভ কৰি এজন সুস্থ ব্যক্তিয়ে 10 মিনিটৰ পৰা 15 মিনিটলৈকে এই পঞ্চম প্ৰাণায়ামটোৰ অভ্যাস কৰিব লাগে। আহক আমি আজি এইবাৰ পঞ্চম প্ৰাণায়াম অনুলোম বিলোমৰ অভ্যাস কৰোঁ।
চাম। তো অনুলোম বিলোম প্ৰাণায়াম আমি সমাপন কৰিলোঁ, কিন্তু অনুলোম বিলোম প্ৰাণায়ামৰ উপকাৰিতা বা লাভখিনিও জনাৰ প্ৰয়োজন আছে। অনুলোম বিলোম প্ৰাণায়ামৰ পৰা আমাৰ সমস্ত শৰীৰৰ 72,62,10,200 এডাল শিৰা উপশিৰা পৰিশুদ্ধ হয়, পৰিষ্কাৰ হয়, চাফা হয়। আৰু লগতে অনুলোম বিলোম প্ৰাণায়ামৰ পৰা উচ্চ ৰক্তচাপ, হাই BP, হাৰ্ট সমস্যা আৰু লগতে সমস্ত নাৰ্ভাছ ছিষ্টেম, সমস্ত নাৰ্ভৰ ৰোগ নিৰাময় কৰাৰ কাৰণে আটাইতকৈ উত্তম প্ৰাণায়াম হৈছে অনুলোম বিলোম প্ৰাণায়াম। আৰু এই প্ৰাণায়ামৰ পৰা চাইনিজজনিত সমস্যা, মাথাৰ বিষ নিৰাময় হয়। আৰু এই প্ৰাণায়ামৰ কোনো বাধা নাই, সকলো ব্যক্তিয়ে এই প্ৰাণায়ামৰ অভ্যাস কৰিব পাৰে। যিসকলৰ অপাৰেশ্যন হৈ আহিছে তেখেতসকলো ৰেগুলাৰ কণ্টিনিউ এই প্ৰাণায়ামৰ অভ্যাস কৰিব পাৰে। আৰু এই প্ৰাণায়ামৰ পৰা সমস্ত শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন হয়, ৰক্তবিলাক চাফা হয় আৰু পৰিষ্কাৰ হয়। আৰু এই প্ৰাণায়াম আমি যিকোনো সময়তে ইয়াক কৰিব পাৰোঁ, কিন্তু আৰম্ভণিতে 5 মিনিটৰ পৰা অভ্যাসটো বঢ়াই 10 মিনিটৰ পৰা 15 মিনিটলৈকে এই প্ৰাণায়ামৰ অভ্যাস কৰিব। তো আমি পঞ্চম প্ৰাণায়ামলৈকে সমাপন কৰিলোঁ। আৰু এই 5টা প্ৰাণায়ামক ক্ৰিয়াত্মক প্ৰাণায়াম বুলি কোৱা হৈছে। ভস্ত্ৰিকা, কপালভাতি, বাহ্য, উজ্জয়ী আৰু অনুলোম বিলোম, এই 5টা ক্ৰিয়াত্মক প্ৰাণায়াম। আৰু আমি শেষত 3টা প্ৰাণায়াম একেলগে কৰিম। সেই 3টা প্ৰাণায়ামক কোৱা হয় ধ্যানাত্মক প্ৰাণায়াম। নাম্বাৰ 6 নম্বৰত হ'ব ভ্ৰামৰী প্ৰাণায়াম, 7মত হ'ব উদ্গীত বা ওমকাৰ প্ৰাণায়াম, আৰু শেষৰটো 8ম বা 8 নম্বৰত হ'ব ধ্যান প্ৰাণায়াম। তো হওক কেনেকৈ কৰে এই 3টা প্ৰাণায়াম নিয়মখিনি জানি লওঁ। ভ্ৰামৰী প্ৰাণায়াম 3 পৰা 5 বাৰ কৰা হয়। প্ৰথমে বুঢ়া আঙুলিটো কাণত থাকিব, 3টা আঙুলি চকুত থাকিব, তৰ্জনী আঙুলিটো কপালত থাকিব আৰু নাকেৰে উশাহ লৈ ভোমোৰাই ফুলত যেনেকৈ পৰে ঠিক তেনেকৈ এটা গুণগুণনিৰ শব্দৰ উৎপত্তি হ'ব। আহক আৰম্ভণিতে আমি 6 নম্বৰৰ প্ৰাণায়ামটো হ'ল ভ্ৰামৰী প্ৰাণায়াম আৰম্ভ কৰোঁ। লাহে লাহে দুয়োখন হাত তললৈ নমাই আনি ইয়াৰ পিছত 7ম প্ৰাণায়ামটো হৈছে ওমকাৰ ধ্বনি বা উদ্গীত প্ৰাণায়াম 3 বাৰ আৰম্ভ কৰিম।
অন্তিম প্ৰাণায়ামটো হৈছে ধ্যান প্ৰাণায়াম। 2 মিনিটৰ পৰা 3 মিনিটলৈকে ধ্যান কৰিব। পৰম পিতা পৰমেশ্বৰৰ ওচৰত একান্ত শ্ৰদ্ধা ভক্তি ভাৱ লৈ আহক। এটা শুদ্ধ মন পবিত্ৰতাৰে ধ্যান কৰোঁ। লাহে লাহে দুয়োখন হাত ওপৰত নি ঘৰ্ষণ কৰিব। কিছু গৰম কৰি ল'ব। দুয়োখন হাতৰ গৰম ভাপ আনি চকুত দিব। আৰু লাহে লাহে হাতৰ ৰেখাত চাই ওম সৰ্বভয় নমঃ, ওম শ্ৰী গুৰুভ্যয় নমঃ, ওম। তো অন্তিমত 3টা প্ৰাণায়ামৰ উপকাৰিতা হৈছে ভামুৰি প্ৰাণায়ামৰ পৰা বিশেষকৈ টেনশ্যনমুক্ত চিন্তা মানসিক ৰোগ নিৰাময় হয়। তাৰপিছত ওমকাৰ প্ৰাণায়ামৰ পৰা মনলৈ শান্তি আহে। বিশেষকৈ প্ৰেছাৰজনিত সমস্যাও নিৰাময় হয়, হাৰ্টৰ সমস্যাও নিৰাময় হয়। আৰু ধ্যান প্ৰাণায়ামৰ পৰা এটা সুন্দৰ শান্তি আৰু আনন্দময় জীৱন লাভ হয়। গতিকে অন্তিমত প্ৰাণায়ামৰ অন্তিমত ধ্যান প্ৰাণায়াম কৰা হয়। আৰু ধ্যান প্ৰাণায়ামে বিশেষকৈ যিবিলাক টেনশ্যনত ভুগি থাকে, যিবিলাক মানসিক ৰোগত ভুগি থাকে, তেখেতসকলৰ কাৰণেও আটাইতকৈ উত্তম। আৰু সকলো ব্যক্তিয়ে অন্ততঃ কিছু সময় হ'লেও প্ৰত্যেক দিনেই ৰাতিপুৱা প্ৰাণায়ামৰ শেষত ধ্যান কৰাটো প্ৰয়োজন। গতিকে আজি 8টা প্ৰাণায়ামৰ অভ্যাস কৰিলোঁ। তাৰ প্ৰাণায়ামৰ অভ্যাস কৰাৰ আগতে কেইটামান কৰিবলগীয়া নিয়ম মই শেষত কৈ দিছোঁ। যেতিয়া প্ৰাণায়াম বা যোগ অভ্যাস কৰিবলৈ যাব, তেতিয়া সম্পূৰ্ণ খালী পেটে প্ৰাণায়ামৰ অভ্যাস কৰা হয়। ৰাতিপুৱা শৌচ পেচাব পায়খানা ক্লিয়াৰ কৰি কিছু কুহুমীয়া গৰম পানী খাই যিকোনো এখন আসনত পাতি ঢাৰি মেট বা যিকোনো এটা পবিত্ৰ আসন এখন লৈ তাত পদ্মাসন, সুখাসন, সিদ্ধাসন নিজৰ সুবিধা অনুযায়ী যিকোনো এটা আসনত বহি এই প্ৰাণায়ামৰ অভ্যাস কৰা হয়। আৰম্ভণিতে প্ৰাণায়ামবিলাক লাহে লাহে কৰিব লাগে আৰু ক্ৰমান্বয়ে সময় বঢ়াই নিব লাগে। আজিৰ এই 8 প্ৰাণায়ামৰ অভ্যাসৰ জৰিয়তে যাতে সকলোৱে নিয়মিত ৰাতিপুৱা 1-1.5 ঘণ্টা সময় প্ৰাণায়ামৰ অভ্যাস কৰি নিজৰ শৰীৰৰ ৰোগ ব্যাধি যন্ত্ৰণৰ পৰা মুক্ত হয় এটা নিৰোগী আৰু সুন্দৰ জীৱন যাপন লাভ কৰিব পাৰে। ওম। প্ৰাণায়াম বা যোগ অভ্যাস কৰাৰ আগতে শৰীৰটোক অলপ ফ্ৰী কৰি লোৱাৰ কাৰণে, জঠৰতাবোৰ বা আলস্য ভাৱ দূৰ কৰাৰ কাৰণে কিছু সূক্ষ্ম ব্যায়ামৰ অভ্যাস কৰি লোৱাটো প্ৰয়োজন। আজি আমি
সূক্ষ্ম ব্যায়ামৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আৰম্ভণিতে দুয়োখন ভৰি আগলৈ মেলি দিম। হাত দুখন কঁকালৰ কাষত চিধা থাকিব। ৰাজহাড় পোন ডিঙি চিধা, মাথা চিধা কৰি ল'ব। দুয়োখন ভৰি সন্মুখৰ ফালে মেলি দিব আৰু লাহে লাহে আৰম্ভণিতে দুয়োখন ভৰিৰ আঙুলিবিলাকক টানিবলৈ যত্ন কৰিব। লাহে লাহে নাম্বাৰ 1 সূক্ষ্ম ব্যায়াম। বিশেষকৈ সূক্ষ্ম ব্যায়ামৰ পৰা নিজৰ শৰীৰটোৰ ফ্লেক্সিবল বনাই ল'ব পাৰি আৰু যথেষ্ট আলস্য ভাৱ দূৰ কৰিব পাৰি। নাম্বাৰ 1 হৈছে ভৰি আঙুলিবিলাক লাহে লাহে টানিম। পাৰিলে শ্বাস প্ৰশ্বাসৰ লগত কৰিলে বেছি ভাল হয়। ইয়াৰ পিছত 2 নম্বৰতে আছে ভৰিৰ পতাটো আগলৈ আৰু পিছলৈ নিম। শ্বাস লৈ আগলৈ লৈ যাম আৰু শ্বাস এৰি পিছলৈ লৈ আহিম। এইটো হৈছে দ্বিতীয়। 3 নম্বৰতে গোল গোলকৈ ৰাউণ্ডকৈ ঘূৰাম দুইখন ভৰিৰ পতাটো। প্ৰথমে বাওঁ চাইডৰ পৰা আৰম্ভ কৰিছোঁ। চক্ৰকাৰ আকাৰে ৰাউণ্ডকৈ ঘূৰাইছোঁ গোল গোলকৈ। তৃতীয় প্ৰকাৰৰ সূক্ষ্ম ব্যায়াম। কমচে কম 10 বাৰকৈ এটা সূক্ষ্ম ব্যায়ামৰ অভ্যাস কৰিব। নেক্সট লেফ্ট চাইডৰ পৰা 10 বাৰ। তাৰপিছত দুইখন ভৰিক একলগত স্পৰ্শ কৰিব বা লগ লগাই দিব। এইটো চতুৰ্থ প্ৰকাৰৰ সূক্ষ্ম ব্যায়াম। ইয়াৰ পিছত পঞ্চম প্ৰকাৰৰ সূক্ষ্ম ব্যায়াম হৈছে দুইখন ভৰিৰ আঁঠুটো আপ এণ্ড ডাউন কৰিম। দুইখন ভৰিৰ আঁঠুটো আপ এণ্ড ডাউন কৰি ফ্ৰী কৰাৰ পিছত ষষ্ঠ সূক্ষ্ম ব্যায়ামটো হৈছে সোঁ ভৰিখন বাওঁ ভৰিৰ ওপৰত তুলি ভৰিৰ পতাটো গোল গোলকৈ ঘূৰাম। 5 বাৰ গোল গোলকৈ ঘূৰাম দুইফালৰ পৰা। তাৰপিছত ভৰিখন অলপ ভিতৰত নি আপ এণ্ড ডাউন উশাহটো লৈ ওপৰলৈ আনিম। উশাহটো এৰি তলত 5 বাৰ। তাৰপিছত আকৌ অন্য ভৰিখন, এবাৰ বাওঁ ভৰিখন সোঁ ভৰিৰ ওপৰত তুলি পতাটো 5 বাৰ গোল গোলকৈ ঘূৰাম। আকৌ বিপৰীত দিশত তাৰপিছত ভৰিখন অলপ ভিতৰত সোমাই আপ এণ্ড ডাউন ওপৰত শ্বাসটো লৈ ওপৰলৈ তুলিম। শ্বাসটো এৰি ডাউন। তো আৰম্ভণিতে এইখিনি ভৰিৰ সূক্ষ্ম ব্যায়াম আছিলে, যিখিনিৰ পৰা বিশেষকৈ নাৰ্ভৰ সমস্যা, ভৰিৰ জিনজিননি, ভৰিৰ বিষ, আঁঠুৰ বিষ, গোৰোহাৰ বিষ নিৰাময় হোৱাৰ লগতে কঁকালৰ বিষৰ কাৰণেও কাম দিয়ে। ইয়াৰ পিছত নেক্সট সূক্ষ্ম ব্যায়াম এটা হৈছে বাটাৰফ্লাই, ভদ্ৰাসন বা
পখিলাৰ আসন বুলি কোৱা হয়। দুয়োখন ভৰি কোচাই ল'ম, হাত দুখন লগ কৰি ভৰিৰ পতাত ধৰিম, কঁকাল চিধা কৰি দুয়োখন ভৰি লৰাম পখিলাৰ নিচিনাকৈ। ভদ্ৰাসন বুলি কোৱা হয়, বাটাৰফ্লাই বুলি কোৱা হয়। আৰু এই সূক্ষ্ম ব্যায়ামৰ অভ্যাসৰ পৰা কিডনীজনিত সমস্যা, পেচাবৰ সমস্যা আৰু কঁকালৰ বিষো নিৰাময় হয়। কমচে কম 2 মিনিটৰ পৰা 3 মিনিট পৰ্যন্ত এই সূক্ষ্ম ব্যায়ামৰ অভ্যাস কৰা হয়। ভৰিৰ সূক্ষ্ম ব্যায়ামখিনি কৰাৰ পিছত আসনত বহি লৈ এইবাৰ আমি দুইখন হাতৰ কাৰণে কিছুমান হাত দুখন ফ্ৰী কৰি লোৱাৰ কাৰণে হাতৰ কিছু সূক্ষ্ম ব্যায়ামৰ অভ্যাস কৰিম। আৰম্ভণিতে দুইখন হাত অগা পিছা কৰিম। নাম্বাৰ 1, 1 নম্বৰতে দুইখন হাত আপ এণ্ড ডাউন। তাৰপিছত দ্বিতীয়তে আঙুলিবিলাক লাহে লাহে টানিম। দুইখন হাতৰ আঙুলিবিলাক, যিসকলৰ হাতবিলাকৰ জিনজিনীয়া হৈ থাকে, হাতৰ আঙুলিবিলাক ভাঁজ লাগি থাকে, হাতবিলাকৰ নাৰ্ভৰ সমস্যা হয়, সেইসকলৰ কাৰণে এইখিনি সূক্ষ্ম ব্যায়ামে বহুত কাম দিয়ে। তো নাম্বাৰ 2, হাতৰ আঙুলিবিলাক লাহে লাহে টানিছোঁ। 2 নম্বৰত 5 বাৰকৈ 10 বাৰকৈ আৰম্ভ কৰিম। তাৰপিছত 3 নম্বৰতে হৈছে হাতখন মুঠি মাৰি দিম বুঢ়া আঙুলিৰ ভিতৰত 5 বাৰ। তাৰপিছত দুইখন হাত লগ লগাই চতুৰ্থতে গোল গোলকৈ ঘূৰাম 10 বাৰকৈ। আকৌ ওলোটাকৈ 10 বাৰ। তাৰপিছত লাহে লাহে হাতখন অগা পিছা কৰিম। এইটো হ'ল সূক্ষ্ম ব্যায়ামৰ ভিতৰত পৰে। তাৰপিছত ছাইডৰ ফালে কৰিম। তাৰপিছত দুইখন হাত কান্ধত ৰাখি গোল গোলকৈ ঘূৰাম। আগত সন্মুখত কিলাকুটি লগ লাগিব। এটা ছাইডৰ পৰা 5 বাৰ ঘড়ীৰ কাঁটাৰ দিশত, 5 বাৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 5 বাৰ। আকৌ বিপৰীত দিশত 5 বাৰ কৰিম। এইটোৰ পৰা চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ, ডিঙিৰ ৰোগ, কান্ধৰ সমস্যা নিৰাময় হয়। ইয়াৰ পিছত আমি দুইখন হাত লগ কৰিম, দুইখন হাত ধৰি ল'ম, দীঘলকৈ শ্বাসটো ল'ম আৰু নিজৰ সোঁফালে টানি দিম। চিধা কৰি মাথা চিধা থাকিব। এইটো 3 বাৰকৈ অভ্যাস কৰিব পাৰোঁ বা ৰোগী ব্যক্তিয়ে 5 বাৰকৈ কৰিব পাৰে। হাতবিলাক ফ্ৰী হয়। কান্ধৰ বিষ, চাৰ্ভাইকেল স্পণ্ডাইলাইটিছৰ কাৰণে আটাইতকৈ উত্তম। ইয়াৰ পিছত নেক্সট দুইখন হাত লগ কৰি মাথাৰ পিছফালে ল'ম আৰু দীঘলকৈ শ্বাসটো লৈ মাথাৰে পিছফালে ঠেলিম, হাতেৰে আগলৈ ঠেলিম। 2 বাৰকৈ অভ্যাসটো কৰিম। এবাৰ সন্মুখৰ ফালে ল'ম, দীঘলকৈ উশাহ ল'ম, ভিতৰলৈ টানিম আৰু মাথাৰে আগলৈ ঠেলিম, হাতেৰে পিছলৈ ঠেলিম।
আকৌ এবাৰ এইবাৰ সোঁ চাইডত ল'ম হাতখন মাথাৰে সোঁ চাইডে ঠেলিম হাতখনৰে বাওঁফালে ঠেলিম আকৌ বাওঁফালে ল'ম দীঘলকৈ উশাহটো টানিম ভিতৰলৈ মাথাৰে বাওঁফালে ঠেলিম হাতেৰে সোঁফালে ঠেলিম তাৰপিছত দুইখন হাত থুথুৰিত লৈ ওপৰমুৱাকৈ ঠেলিম দুবাৰ শ্বাসটো লৈ আৰু এবাৰ এইটো সূক্ষ্ম ব্যায়ামৰ পৰা চাৰ্ভাইকেল স্পন্ডাইলাইটিছৰ কাৰণেও কাম দিয়ে তাৰপিছত আমি কান্ধৰ কাৰণে আৰু এটা সৰু সূক্ষ্ম ব্যায়াম কৰিব পাৰোঁ দুখন হাত ৰাউণ্ড ৰাউণ্ডকৈ আঁঠুৰ ওপৰত ৰাখি গোল গোলকৈ ঘূৰাম পাঁচবাৰকৈ চক্ৰকাৰ আকাৰে ঘূৰাব ইয়াৰ পিছত অন্তিমৰ সূক্ষ্ম ব্যায়ামটো হৈছে ডিঙিটো সোঁফালৰ পৰা 5 বাৰ বাওঁফালৰ পৰা 5 বাৰ ঘূৰাম কিন্তু ডিঙি ঘূৰোৱা ব্যায়ামটো যাক কোৱা হয় গ্ৰীৱাচালন এই গ্ৰীৱাচালন কৰাৰ এটা সাৱধানতা আছে যিসকলৰ প্ৰেছাৰ থাকে বা হাৰ্ট দুৰ্বল থাকে তেখেতসকলে চকু বন্ধ নকৰাকৈ কৰিব আৰম্ভ কৰিছোঁ অন্তিমৰ সূক্ষ্ম ব্যায়ামটো হৈছে গ্ৰীৱাচালন বা ডিঙি ঘূৰোৱা পাৰিলে উশাহটো লৈ পিছমুৱাকৈ যাব আগলৈ হালি আহোঁতে উশাহটো এৰি দিব আকৌ লেফ্ট সাইডৰ পৰা কৰিব এইবাৰ আমি আপ এণ্ড ডাউন সিধা কৰি পিছমুৱাকৈ লৈ যাম পিছলৈ নিওঁতে উশাহটো এৰিম আকৌ উশাহটো ল'ম আগলৈ উশাহটো এৰি হালি আহিম আকৌ পিছমুৱাকৈ যাম আগলৈ আহিম দুইবাৰকৈ সিধা এইবাৰ আমি ৰাইট সাইড সোঁফালে সোঁ কান্ধত পেলাই দিম উশাহ প্ৰথমে টানিম উশাহটো এৰি ৰাইট সাইড আকৌ উশাহ লৈ উঠিম আকৌ উশাহটো এৰি লেফ্ট সাইড আকৌ উশাহটো ল'ম আকৌ উশাহটো এৰি ৰাইট সাইড আকৌ উশাহ লৈ আহিম আকৌ উশাহ এৰি লেফ্ট সাইড আকৌ সিধা হ'ম এবাৰ সোঁফালে ঘূৰিম বাওঁফালে ঘূৰিম ৰাইট সাইডে যাম লেফ্ট সাইডে যাম উশাহ ল'ব উশাহটো এৰি লেফ্ট সাইড আকৌ উশাহটো লৈ আহিম আকৌ উশাহ এৰি লেফ্ট সাইড ৰাইট সাইড যাব আকৌ উশাহ লৈ আহিব উশাহ এৰি লেফ্ট সাইড তো এইখিনি আছিলে সূক্ষ্ম ব্যায়াম গতিকে যিকোনো যোগ অভ্যাস বা আসন প্ৰাণায়াম কৰাৰ আগমুহূৰ্তত বা শেষতো আমি এই সূক্ষ্ম ব্যায়াম কৰি শৰীৰটো ফ্লেক্সিবল আৰু যথাৰ্থ আলস্যভাৱ দূৰ কৰিব পাৰোঁ আৰু যিবিলাকৰ শৰীৰটো বেছি যথৰতা বা আলস্য আছে বা হাত ভৰিৰ বিষ আছে তেখেতসকলে যিকোনো প্ৰাণায়ামৰ মাজে মাজে এই সূক্ষ্ম ব্যায়ামবিলাকৰ আৰম্ভণি কৰিব পাৰে।